পোনপ্ৰথমে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ' মাজলৈ। যিহেতু মাঘ বিহু আহি আছে, মাজত মাথোৰ এসপ্তাহ আছে। কিদৰে আমাৰ গাঁৱৰ ৰাইজে সাজু হৈ আছে সেই মাঘ বিহু আহি আছে না, আমি এতিয়া ভেলাঘৰ বনাব লাগিব। যিহেতু আমাৰ অসমীয়া জাতিটোৰ কাৰণে বিহুটো মেইন, আৰু এতিয়া ভোগালী বিহু। আৰু তোমালোকেও বিহুৰ কাৰণে কেনেকুৱা কি প্ৰস্তুতি চলাইছা সেইবিলাক আহিলে মই পৰাগা, আৰু লগতে আমি আমাৰ ৰাইজে মিলি গোটেই গাঁওখনৰ ৰাইজে মিলি এটা মানে ভেলাঘৰ বনোৱা হৈছে। তেন্তে ব'লক বেছি পলম নকৰোঁ, ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ। যিহেতু এই ভিডিঅ'টো চালে সকলোৱে গম পাব গাঁৱৰ পৰিৱেশটো কেনেকুৱা, আৰু লগতে কিছুমানে হয়তো চাকৰি সূত্ৰে গাঁৱৰ পৰা এৰি বাহিৰত আছে বা বাহিৰত কিবা কৰ্মসূত্ৰে আছে। তেওঁলোকে এই ভিডিঅ'টো যদি চাই আছে, ক'ৰ পৰা চাই আছা কমেণ্ট কৰিবা, আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবা। যিহেতু বিহু কেইদিনত সকলোৱে ঘৰলৈ আহিব হয়তো নোৱাৰে, সেয়েহে মই দিলোঁ ভিডিঅ'টো। আৰু আমাৰ গাঁৱৰ ৰাইজে ইফালে পথাৰত নৰাখে কাটি আছে, তাৰে অকণমান পৰিৱেশ। এতিয়া আমি আহি পালোঁ আমাৰ যি ৰাইজে মেজিৰ বাবে নৰাখেটো আমাৰ যিহেতু ইয়াতে খেতি কৰিছিলেও, তাত সকলোৱে মিলিজুলি এইফালে মাইক লৈ পৰা গান লগাই লৈ ফূৰ্তি। বিহু মেইন আৰু দিয়াচোন, ভোগালী বিহু বুলি। আৰু যিহেতু ভোগালী বিহু বুলি ক'লে অনলি খাদ্যৰ ওপৰতহে পৰে দেই। আমাৰ বিহু যিহেতু তিনিটা, তো ভোগালী বিহু খাদ্যৰ ওপৰতে পৰাগদাম মই গোটেইখিনি দেখাইছোঁ আমাৰ ভোগালীৰ বাবে কেনেকুৱা আয়োজন। এইফালে পথাৰত ট্ৰেক্টৰ নমাই দিয়া হ'ল, কাৰণ ইয়াৰ পৰা নৰাখে কাটি গাঁৱৰ মাজলৈ নিয়া হ'ব। কাৰণ সকলো ৰাইজে মিলি ভেলাঘৰটো বনাইছে গাঁৱৰ মাজত, যিহেতু ইয়াৰ পৰা নৰাখে কাটিব লাগিব। আৰু লগতে আমাৰ পৰম্পৰা চলি আহিছে, যিহেতু উৰুকা ৰাতি ভেলাঘৰত সকলো ডেকা বুঢ়া মিলিজুলি এসাঁজ খাব। আৰু পিছদিনাখন যিহেতু মাঘ বিহু অৰ্থাৎ ভোগালী বিহু, আৰু সেই ভোগালী বিহু ৰাতিপুৱাই তেওঁলোকে মেজি জুই লগাব। আৰু যিহেতু এই মেজি জুই তাপ ল'লে আমাৰ গাত থকা বীজাণু বা বেমাৰ আজাৰ বহুতখিনি কটা যায় বুলি মই জানো। যদি আপোনালোকে এই বিষয়টো জানে এটা কমেণ্ট কৰি দিব। যদিহে আমি মাঘৰ বিহু বা ভোগালী বিহুৰ বিষয়টো যদি চাব যাওঁ, আমাৰ খেতিয়কৰ লগত বহুতখিনি মান স্বাভিমান জড়িত হৈ থাকে। যিহেতু খেতিয়কসকলে ভৰ বাৰিষাত দুবেলা দুমুঠি গোটাবলৈ আহাৰ শাওণ মাহত খেতি পথাৰত নামে, আৰু লগতে আঘোণ পুহ মাহত তেওঁলোকে শস্য চপোৱাই বা লখিমী চপোৱাই, আৰু লগতে ঘৰৰ সকলো পৰিয়ালৰ লগত এসাঁজ নতুন চাউলৰ ভাত খায়। যিহেতু অসমীয়াসকলৰ বাবে আমাৰ বিহু তিনিটাই মেইন: বহাগ বিহু, কাতি বিহু, মাঘ বিহু। আৰু বৰ্তমান মাঘ বিহু আহি আছে, মাজত মাথোৰ এসপ্তাহ আছে। সেয়েহে আমাৰ গাঁৱৰ ৰাইজে বিহু কিদৰে প্ৰস্তুতি হৈ আছে বা সাজু হৈ আছে তাৰে অকণমান পৰিৱেশ দেখালোঁ। আজি প্ৰথম দিনা কাৰ্যসূচী হৈছে নৰা কটা, কাৰণ ভেলাঘৰ বনাবৰ কাৰণে নৰাখে বহুত প্ৰয়োজন হ'ব, তাৰে অকণমান পৰিৱেশ দেখালোঁ। যদি আমি বিহু বিষয়টো চাব যাওঁ, আমাৰ গাঁও ঘৰখনতে বিহু পৰিৱেশটো ভাল লগা যেন এটা পৰিৱেশ পাওঁ। কাৰণ এতিয়া তোমালোকে শুনা পাবা ঢেঁকী গুমগুমনি, কাৰণ সকলো ঘৰে ঘৰে জা জলপান যোগাৰ কৰিছে, লগতে পিঠা পনা, ম'হৰ দৈ টেকেলি। আৰু লগতে এই মাঘ বিহু কেইদিনতে যিহেতু ম'হ যুঁজ আৰম্ভ হয়, আৰু লগতে আমাৰ পাহাৰ ভৈয়াম সকলো ৰাইজে মিলি এখন বিনিময় মেলা পাতে, য'ত জোনবিল মেলা বুলি কয়। আৰু সেয়েহে আমাৰ এই মাঘৰ বিহুতে ভিডিঅ' হয়। আৰু প্ৰথম ভিডিঅ'টো আজি নৰাখে কাটা, আৰু লগতে আমাৰ যিহেতু গাঁও সকলোৱে আহিছে। নমস্কাৰ, মই পলাশ, আপোনালোকে চাই আছে পলাশ আছাম। যিহেতু চাওঁতে আমাৰ ইংৰাজী নৱবৰ্ষৰ যিহেতু জানুৱাৰী মাহ আজি 5 তাৰিখ হ'ল, আৰু লগতে চাওঁতে আমাৰ অসমীয়াৰ ভোগালী বিহু, যিহেতু আমাৰ গাঁৱলীয়াৰ যিহেতু খেতি বাতিৰ বাবে আমাৰ ভোগালী ভোগ, মানে সকলোৱে শস্য চপাই এসাঁজ ভালকৈ খাবৰ কাৰণে ভোগালী বিহুটো বিশেষকৈ হয়। আৰু আমাৰ গাঁৱৰ ৰাইজে সকলোৱে মিলিজুলি আজি নৰাখে কাটিলে। ইয়াতে বহুতখিনি হিচাপ নিকাচ হৈ আছে, য'ত যোৱাবাৰ বিহু কেনেকুৱা কি বাজেট হৈছিলে, আৰু এইবাৰ বিহু কেনেকুৱা কি বিহুৰ বাবে খালি এখন মিটিং বহাইছে গাঁৱৰ ৰাইজে, আৰু যিহেতু কমিটি আছে তেওঁলোকৰ হিচাপ নিকাচ চলি আছে ইফালে। আৰু ইফালে যিহেতু আজি নৰাখে কটাৰ আজি প্ৰথম দিনৰ খাদ্য, ইফালে খাদ্য ব্যৱস্থা যিহেতু নৰা কাটি কাটি দুপৰীয়া হ'ল, আৰু দুপৰীয়া সাজ সকলোৱে মিলিজুলি খাইছোঁ। যিহেতু আমাৰ ইয়াতে ককাহঁত আছে, ককা খুৰা দাদা সকলোৱে লগ বন্ধু মিলি এসাঁজ খালোঁ। আৰু লগতে আপোনালোকে এই ভাত সাজ পথাৰত খাই চাবচোন কেনেকুৱা লাগে, এটা কমেণ্ট কৰি জনাব। আৰু এইফালে ময়ো অকণমান নৰাখে কাটিলোঁ, কাৰণ সকলো ৰাইজে মিলি যিহেতু ভেলাঘৰটো বনোৱা হৈছে, আৰু ময়ো নৰাখে কাটিলোঁ। আৰু যিহেতু আমাৰ এই পৰম্পৰাগত যিবিলাক নিয়ম আছে, লগতে আমাৰ বিহুটো আমিয়েতো আগুৱাই নিব লাগিব। সেয়েহে আবেলিও হ'ল, আৰু ঘৰলৈ যোৱা টাইম হ'ল, সকলোৱে ঘৰলৈ যাব। আৰু এটা মই বিশেষকৈ মোৰ ফালৰ পৰা কথা এটা কৈছোঁ, মোৰ পলাশ আছাম ইউটিউব চেনেলটো ডিফেন্সৰ আপডেট গৈ থাকে, আৰু কেতিয়াবা ভাল পৰিৱেশত যদি যাওঁ ক'ৰবাত, এটা ভাল পৰিৱেশ দেখাবলৈ মোৰ নতুনকৈ ব্লগ ভিডিঅ' দিয়া ষ্টাৰ্ট কৰিছোঁৱে। যদি আপোনালোকে মৰম চেনেহ দিয়ে, আগতে যিদৰে মৰম চেনেহ দিছে এতিয়াও যদি মৰম চেনেহ দিয়ে, তেতিয়াহে মই আগবাঢ়ি যাম। আৰু লগতে মোৰ যদি চেনেলটো প্ৰথম চাই আছে ছাবস্ক্ৰাইব কৰি দিবা, যদি ভিডিঅ'বোৰ ভাল লাগে লগ বন্ধুৰ সৈতে শ্বেয়াৰ কৰিবা। বিহু ভোগালী বিহু এইটো প্ৰথমটো দিন ক'ব লাগিব আমাৰ, যিহেতু ভোগালী আয়োজন আমাৰ ৰাইজে সকলোৱে
মিলিজুলি প্ৰত্যেক বছৰে কৰে আৰু আজি প্ৰথম দিন। আজিয়ে কাৰ্যসূচী আছিলে নৰাখে কাটতে। মই দেখাই যাম আমাৰ গাঁও ভোগালী বিহু কিদৰে পতা হয়, বা যিহেতু এতিয়া বনাব ভেড়াঘৰ। আজি প্ৰথমটো দিন, আজি নৰাখে কাটিলে, তাৰপিছত ভেড়াঘৰ বনাব। যিহেতু ভেড়াঘৰ বনাবলৈ নৰাখে প্ৰয়োজন হ'ব, লগতে বাঁহ প্ৰয়োজন হ'ব, আৰু সেয়েহে দুদিনমান লাগিব। আমাৰ ভোগালী বিহুত এখন প্ৰথমৰ পৰা শেষলৈকে কেনেকৈ কিদৰে ভোগালী বিহু আয়োজন কৰা হয় A to Z মই দেখাবলৈ চেষ্টা কৰিম।